ইয়া ফিল্ডত দেখিবলৈ পায় আমি বাপদল দাসৰ পৰা আজি আহি আপুনি কেনেকুৱা পাইছে ইয়াত একদম আনন্দিত হৈছো আপোনালোকৰ যাতে খেলপথাৰত আহি ভাল লাগিছে যাতে এতিয়া গোৱালগাঁৱত পাইগে বুলি ৰচিত ঠাণ্ডা লাগিছে অকণমান হয় নেকি মানুহবিলাক অকণমান ধৈৰ্য্যখিনি জোতা চোতা খুলি লৈ খেলিলে বেছি ভাল হয় ঠিক আছে বাপদল দাসক ধন্যবাদ জনাইছোঁ হৈছে নে আমাৰ মাজত চিলাকলা গাঁৱলৈ নতুনকৈ বসবাস কৰিবলৈ অহা এজন জ্যেষ্ঠ নাগৰিক আছে তেখেতৰ পৰা দুআষাৰ জানিবলৈ বিচাৰিম কেনেকুৱা লাগিছে আজি আপুনি ইয়াতে আহি নিশ্চয় আপোনালোকৰ তাতো আজিৰ দিনত আগতে এনেকুৱা খেল ধেমালি হয় আমাৰ ইয়াতো হৈছে কেনেকুৱা পাইছে খুব মজাই লাগিছে আজি ইয়ালৈ আহি যথেষ্ট পাইছোঁ বুলি ভাবিছোঁ গতিকে আপোনালোকে এই অনুষ্ঠানটো আজিয়ে বুলিয়ে নহয় আপোনালোকে প্ৰায়ভাগ বছৰ চালে এইটো উৎসৱ কৰি থাকক বুলি ভাবি কৃষ্ণ কৃষ্ণ তেওঁ কৃতাৰ্থ পাইছে গতিকে আমি তেখেতক ধন্যবাদ জনাইছোঁ তেখেতে চিলাকলাত বসবাস কৰি ভাল পাইছে চিলাকলাৰ যি ঐতিহ্য চিলাকলাৰ যি সংস্কৃতি তেওঁ আপ্লুত হৈছে ভাল পাইছে আৰু তুমি ইয়াত থাকা ইয়াত এই জেগাটো থাকিবা দেই ঘোষণা কৰিম যা নামবিলাক ঘোষণা কৰি দিম আৰু যদি কোনোবা পাৰ্টি ৰূপাই দাস ৰূপাই আছেনে নাই ৰূপাই হয় বেলেগ এজন আহক তেনেহ'লে আছে আছে ধৰক ঠিক আছে দীপাংকৰ হাজৰিকা আছেনে এই দীপাংকৰ হাজৰিকা ইয়াত বহি আছে তেখেতক আদৰি লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ পেট বেয়া হৈ আছে পানী দিলে ভাল হৈ যাব যাওক লালচন দাস কুলামণি দাস কেইজন হ'ল 10 জন নেতানিব আপোনালোকক ক'ব লাগিব আপোনালোক 10 জন আছেনে নাই 10 জন আকৌ দেৱজিৎ আছে শিবু আছে ঠিক আছে নৱজ্যোতি আছেনে দিগন্ত মুদৈ উৎপল দাস প্ৰাঞ্জল পৰমানন্দ কেশৰাম ৰূপম ভৰালী ৰাজু বৰা ৰাজু আছেনে মাধৱ হাজৰিকা কিউট দাস 12 জন হৈছে নাই হৈছে ঠিক আছে ৰ'ব হোৱা নাই ৰেডি হৈছেনে পৰিচালনা কোনে তই এইখিনিতে থাকিবি মইনা থাক অনন্ত থাক আমাৰ দৰ্শকসকলক অনুৰোধ জনাম এই খেলখন যিহেতু শক্তি প্ৰদৰ্শন